হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু আজি ভ্লগটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। পানী এগিলাচত নেমুৰ ৰস লৈ লৈছোঁ। আৰু এয়া ৰাতিপুৱা নেমু পানী এগিলাচ খোৱা ষ্টাৰ্ট কৰিছোঁ ৰ'ব আজিৰ পৰা। মানে একচুৱেলি আগতে খাইছিলোঁ, মাজতে মোৰ ষ্টপ হৈ গ'ল আৰু যেতিয়াৰ পৰা ষ্টপ হৈ গ'ল ফেটছো বাঢ়ি গ'ল, বহুত শকত হৈ গ'লোঁ মানুহজনী। আৰু এতিয়াৰ পৰা ভাবিছোঁ নেমু পানী এগিলাচ ডেইলি খাম আৰু যিহেতু নেমুটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়। আৰু যিহেতু আজি ঘৰতে থাকিম তো কৰিম বুলিও ভাবিছোঁ। মানে যিহেতু ৰাতিপুৱা কেতিয়াবা জল্দি ক্লাছ থাকে, তেতিয়া পঢ়া নহয় ৰাতিপুৱাৰ ভাগত মোৰ তেনেকৈ সময় নাপাওঁ। সঁচা কথা ক'বলৈ গ'লে দেৰিকৈ থাকিলেহে কেতিয়াবা অকণমান পঢ়োঁ বাৰু। আজি যিহেতু ঘৰতে আছোঁ, অকণমান পঢ়িব লাগিব আৰু। এয়া মই ভূগোলৰ কিবা এটা পঢ়িব লৈছোঁ, সাগৰ মহাসাগৰৰ কিবা এটা এনেকুৱা দ্বীপবিলাকৰ কথা, যিহেতু এক্সামবিলাক আহিও আছে। ইপিনে মা আৰু ভণ্টীয়ে ব্ৰেকফাষ্ট বনাই আছে। লুচি আৰু আলু ভাজি বনাইছে। তো এয়া মায়ে লুচি ভাজি আছে, আলু ভাজিখিনি ভজা হৈ গ'ল। এয়া হৈছে ৰাতিপুৱাৰ আজি ব্ৰেকফাষ্ট, লুচি আলু ভাজি আৰু অলপমান আচাৰ লৈ লৈছোঁ। এয়া ব্ৰেকফাষ্ট কৰিলোঁ আৰু ভাবিলোঁ অকণমান যিহেতু সময় পাইছোঁ স্কিন কেয়াৰকে লওঁ। বেচনৰ এটা ফেচ পেক বনাই দিলোঁ, লগতে অকণমান নেমু দি দিছোঁ, নেমুৰ ৰস। আৰু এই ফেচ পেকটো বনোৱা হৈ গ'ল। বেচন, গাখীৰ আৰু নেমু টেঙাৰ সৈতে বনাইছোঁ আৰু এতিয়া মই স্কিনত লগাম। একচুৱেলি তেনেকৈ সময় নাপাওঁৱে, যিহেতু আজি বন্ধবাৰ ঘৰতে আছোঁ, সেয়েহে ভাবিলোঁ এটা ফেচ পেকে লগাওঁ। এয়া মোৰ লগোৱা হৈ গ'ল বেচনখিনি, আৰু বেছি সময় নাৰাখোঁ। যেতিয়া বেচনখিনি শুকাই আহিব তেতিয়া মই ধুই দিম। ফ্ৰেছ হৈ আহিলোঁ আৰু এখন মেখেলাত পতি লগাব আছিল, তো সেইখিনি কাম কৰিলোঁ যিহেতু আজি বন্ধবাৰ হয়। দুপৰীয়া সাজত অকণমান ভাবিলোঁ মাক সহায় কৰি দিওঁ। কেৰাহী এখন বহাই দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়াখিনি দি কিছু সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া ৰঙালাওৰ চব্জিখিনি বহাই দিছোঁ আৰু কিছু সময় ভাজি ল'ম। ইপিনে কেইটামান চয়াবিনো মই আগতীয়াকৈ ভাজি ৰাখিছিলোঁ আৰু এই চয়াবিনখিনি মই একেলগে বহাই দিলোঁ আৰু গোটেইখিনি মই এবাৰ আকৌ ভাজি ল'ম। আৰু ইয়াত মই দালি এড কৰিম, মচুৰ দালি। এইখিনি কিছু সময় ভাজ খোৱাৰ পিছত এয়া মই মচুৰ দাইল এড কৰিছোঁ, আপোনালোকে বেলেগ দাইলো এড কৰিব পাৰে। তো দাইলখিনি দি উঠাৰ পিছত আকৌ মই কাঢ়াকৈ ভাজি ল'ম, যাতে দাইলখিনিও একেলগে ভাজ খায়। এতিয়া জোখ অনুপাতে নিমখ আৰু হালধি মই দি দিম। এয়া আৰু দি আকৌ মই কিছু সময়ৰ কাৰণে লৰাই থাকিম এইখিনি। যেতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজ খাব তেতিয়া মই ইয়াত জালুক এড কৰিছোঁ। এয়া জালুক এড কৰাৰ পিছত বাৰু গোটেইখিনি মই এবাৰ লৰাই থাকিম আৰু ইয়াত পানী দিবৰ হ'ল। তো পানী দি উঠাৰ পিছত গোটেইখিনি মই এবাৰ লৰাই দিছোঁ কৰচৰে। এতিয়া উতলিবলৈ দিম আঞ্জাখন। আঞ্জাখিনি নমাই থ'ম আৰু যিহেতু ডাঠ হৈ আহিছে লাহে লাহে। তো এয়া ৰেডি হৈ গ'ল। এয়া হৈছে আজিৰ দুপৰীয়াৰ থালিখন।
মচুৰ দাইল, ৰঙালাও, আলুৰ সৈতে চব্জিখন খাই বহুত ভালেই লাগে। একেবাৰে ঘৰুৱাভাৱে বনাইছোঁ, একো মছলা পাতি নিদিয়াকৈ, কেৱল জালুক দি দিছোঁ, লগতে পিঁয়াজ। আৰু আজি নেক্সট ডে হয়। আজি কলেজৰ পৰা আহি অকণমান ৰেষ্ট লৈ ৰিলছ বনালোঁ আৰু আপলোডো কৰিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া বাজিছে 5:30 আৰু এয়া বজাৰ যাব ওলালোঁ। তো ৰিলছ বনালোঁ আৰু এতিয়া বজাৰ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আজি ভণ্টি আৰু মই যাম বজাৰলৈ বুলি। এয়া ATM আহিলোঁ আৰু অকণমান বজাৰ কৰিব লগাও আছে। এয়া বজাৰলৈ আহিলোঁ। ভ্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই, লাভ ইউ।